আরে তোমার হবলগীয়া স্বামী ভুজঙ্গ খং উঠেলা চিনি নাপাও কোনটা এই ভুজঙ্গ যেতিয়া বজাৰত নামে নহয় আৰু ভুজঙ্গ ককাইটিক পাছে পৰো চাব ৰাইজ এতিয়া আমি মেইন কথালৈ আহোঁ মানে কেমেৰা ষ্টেণ্ডডাল অৰ্ডাৰ দিছিলোঁ তাকে আজি আহি পালেহি একদম বঢ়িয়াকৈ আনবক্সিং কৰা ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ কিন্তু কি হ'ব ৰাইজ ঘৰত আহি পাৰ্চেলটো থৈছিলোঁহে ৰাইজে গোটেই খুলি মেলি মেকানিক লাগি একদম ফিটিং কৰি আজৰি বৌলক তেন্তে দেৰি নকৰি কেমেৰা ষ্টেণ্ডডালৰ যাত্ৰাটো কৰি দিওঁ আজি না 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 তুমি তোমাৰ পৰিচয় দিয়াৰ কোনো দৰকাৰ নাই কেৱল তুমি বুলিয়েই নহয় তোমাৰ পিতৃ বলৰাম দাসৰ বিষয়েও মই ইতিমধ্যে A to Z ইনফৰমেশ্যন কালেক্ট কৰি থৈছোঁ বৰ ভাল মানুহ প্ৰতিবাদী মানুহ সামাজিক মানুহ তোমাৰ শ্ৰদ্ধেয় পিতৃদেৱতাৰ সেই দীঘলীয়া আন্দোলনৰ বাবেইতো চৰকাৰেও এই নৈখনৰ ওপৰত এখন নতুন দলং উপহাৰ দিছে খোলা হৈ যাব এই ভুজংগৰ এটা আঙুলিৰ নিৰ্দেশত ৰাতাৰাত নৈৰ ওপৰত দলং খাৰা হৈ যাব আপুনি দেখিছো যথেষ্ট ক্ষমতাশালী মানুহ লগতে বহুত দিলদাৰ দেখাত কিন্তু তেনেকুৱা নালাগে কাৰণ দিলটো বুকুৰ ভিতৰত লুকাই থাকে যে আপোনাৰ পৰিচয় ভুজংগ নাম মোৰ ভুজংগ ভুজংগ মানে তো খং উঠেলা চিনি নাপাও কোনটা ভুলতে ওলাই গ'ল আপুনি ইয়ালে আৰু উদ্দেশ্য বিয়া 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 মাতিবলৈ আহিছে নিশ্চয় না 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 বিয়া পাতিবলৈ আহিছে পাতিবলৈ মই একো বুজি পোৱা নাই না বুজিবলৈ বুজাবলৈ আৰু একো নাই এদিন সৌ নৈখনৰ পাৰত তোমাক দেখিছিলোঁ প্ৰথম দেখোঁতেই ভাল লাগি গৈছিল তোমাক প্ৰথম দেখোঁতেই দিলটো বুকুৰ ভিতৰতে চিৰিং কৰি উঠিছিল তোমাক দেখি সেইকাৰণে বিয়াখন পাতি তোমাক চিৰ জীৱনৰ বাবে নিজৰ কৰি ল'বলৈ মন সেইকাৰণে তোমাৰ সকলোবোৰ ইনফৰমেশ্যন মাতা পিতা সকলোবোৰ ইনফৰমেশ্যন মই কালেক্ট কৰি পেলালোঁ আনকি মোৰ পাপাকো ৰাজি কৰি পেলালোঁ তোমাক বোৱাৰী কৰি নিবলৈ অহা আঘোণ মাহৰ 9 তাৰিখ ইংৰাজী 25 নৱেম্বৰ সোমবাৰে আমাৰ বিয়া পিতাৰাক জনাই দিবা মোৰ বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ আপুনি কোনে আৰে তোমাৰ হবলগীয়া স্বামী আপুনি এনেকে কৈ দিলে আমাৰ বিয়া হৈ যাব নেকি ইয়েছ মই কৈ দিলেই বিয়া হৈ যাব কাৰণে ভুজংগই পচন্দ কৰিছো এখন গৰু বজাৰ নহয় যে তাত নেগুৰ চাই কিনি লৈ গুচি যাব কিন্তু এই ভুজংগ যেতিয়া বজাৰত নামে নহয়